মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বাকী ৰৈ যোৱাখিনি এতিয়া আৰম্ভ কৰিছোঁ। ডিউৰিং দ্য লাঞ্চ ব্ৰেক নিতা, গীতা এণ্ড ৰাজু ডিছকাছ হোৱাট দে উড কণ্ট্ৰিবিউট। খাদ্যৰ খোৱাৰ সময়ত বা লাঞ্চ ব্ৰেকৰ সময়ত নিতা, গীতা আৰু ৰাজুৱে তেওঁলোকে কি কি দান বৰঙণি আগবঢ়াব তাৰ বিষয়ে আলোচনা কৰিলে। ৰাজু: I would like to give food items like bread, biscuits and fruits. ৰাজুৱে ক'লে যে মই কিছু খাদ্য যেনে ব্ৰেড, বিস্কুট আৰু ফল-মূল দিম। গীতা: That's great, এইটো ভাল হ'ব। I will contribute some money and carton of drinking water. মই কিছু টকা আৰু খোৱা পানীৰ বটলৰ এটা কাৰ্টুন যোগান ধৰিম। নিতা: Please suggest what I should contribute. তোমালোকে কোৱাচোন মই কি আগবঢ়াম। ৰাজু: Why do not you bring some clothes? তুমি কিছু কাপোৰ দিব পাৰা। You can collect some from your neighbors home too. আৰু এইবোৰ তুমি কি কৰিব পাৰা, ওচৰ চুবুৰীয়াৰ পৰা ঘৰৰ পৰা সংগ্ৰহ কৰিব পাৰা। You can also collect some containers to store food. আৰু খাদ্য সংগ্ৰহ কৰা কণ্টেইনাৰ কিছুমানো দিব পাৰা। That will be great help to the affected people. এফেক্টেড হোৱা মানুহক সহায় কৰিব। নিতা: Thanks a lot, ৰাজু, for your suggestion. ধন্যবাদ ৰাজু তুমি দিয়া সেই উপদেশটোৰ বাবে। I will try to collect what you suggested. তুমি কোৱা বস্তুখিনি সংগ্ৰহ কৰিবলৈ মই চেষ্টা কৰিম। গীতা: Can anyone help me bring the bottles of water? তোমালোক কোনোবাই মোক বটলখিনি অনাত সহায় কৰিব পাৰিবানে? Or shall I ask the shop to deliver them to the school? নতুবা সেই দোকানখনৰ মানুহজনকে স্কুললৈ বটলবোৰ দিবৰ বাবে কম নেকি? ৰাজু: I think you can talk to the headmaster. তুমি এই কথাখিনি প্ৰধান শিক্ষকৰ লগত কথা পাতিলে বেছি ভাল হ'ব। Next day school, all the children and teachers assembled in the school playground with their contribution. প্ৰাৰ্থনাৰ পিছত ছাত্ৰ আৰু শিক্ষকে এই দান বৰঙণিখিনি সংগ্ৰহ কৰিলে। The headmaster thanked all of them for their support. প্ৰধান শিক্ষকে সকলোকে ধন্যবাদ জনালে তেওঁলোকে দিয়া ছাপোৰ্টৰ বাবে। The goods van and a team of teachers and students then left for their destination. আৰু বস্তু কঢ়োৱা গাড়ীখনত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকৰ গ্ৰুপটোৱে সেই নিজৰ লক্ষ্যস্থানলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। নেক্সট বাকীখিনি আমি পিছৰ ভিডিঅ'টিত জনাম। ধন্যবাদ।